দুইজনকে কৈছি এইবোৰ ফাকলাত খাদ্য আমাৰ ঘৰলৈ নানিব আমি বাবলুক এইবোৰ খাদ্য নোখোৱাও চুপ একদম খাব নোৱাৰো মই এতিয়া এই বেগটো নি পিছফালে লেতেৰা জায়গাত পেলাই দিম আৰু তোমাক মই কি কৈছিলো ককা আইতাক পিছফালৰ ঘৰটোলৈ লৈ যাব দিছিলে নে নাই আমি ইয়াত ডকুচি খাবলৈ অহা নাই অঞ্জনৰ লগত তেজৰ সম্পৰ্ক আছে কাৰণে আমি ইয়ালৈ আহিছো ওলাই যাওক মোৰ ঘৰৰ পৰা আৰু যাতে কোনোদিন ইয়ালৈ আহিবলৈ চেষ্টা নকৰে চিন্তা নকৰিবা বোৱাৰী ইয়ালৈ আৰু আমি কোনোদিন নাহো গাঁৱৰ ঘৰত কচু ঢেকীয়া খাই যিটো সোৱাদ পোৱা যায় ইয়াত মাছ মঙহ খায়ো সেইটো সোৱাদ পোৱা নাযায় বোৱাৰী মই তোমাক ইমান অভদ্ৰ বুলি ভবা নাছিলো এজন শিক্ষিত বোৱাৰীৰ মাজতো এনে কথা কুৰূপ সোমাই থাকে বুলি মই কেতিয়াও ভবা নাছিলো তুমি এজনী ঘৰ ভঙা পত্নী চেন্নাইলৈ যাব লাগে আমাৰ কোম্পানী মানে 4জন এমপ্লয়ীক ট্ৰেইনিং এটাৰ কাৰণে পঠাইছে তাতে মই এমাহমান থাকিব লাগিব এমাহমান মই আৰু বাবলু এমাহ অকলে থাকিব লাগিব এই তোমালোকে চিন্তা কৰিব নালাগে মই গাঁৱৰ ঘৰৰ পৰা মা আৰু দেউতাক মাতি দিম নহয় ইয়াত থাকিবৰ কাৰণে আৰু তেওঁলোক এমাহমান ইয়াতে থাকিব দিম আমাৰ ঘৰলৈ কি ককা আৰু আইতা আহিব কোনটো ককা আৰু আইতা আহিব ককা আৰু আইতা আহিলে বৰ ভাল লাগিব দেই অঞ্জল মা দেউতা আহিব নালাগে দিয়া আমি দুজন থাকিব পাৰিম আহক দিয়া তেওঁলোক বহুত দিন আমাৰ ঘৰলৈ অহাই নাই নহয় তেওঁলোকে গাঁৱত থকা মানুহটো ইয়াত আহি অসুবিধা পাব নেকি মা ককা আৰু আইতা আহিলে ভালে লাগিব লাগে তোমাৰ মনে মনে থাকা মই কি বেয়া পাইছো নেকি তুমি চিন্তা নকৰিবা তেওঁলোকে আহি অসুবিধা নাপায় নহয় দুদিনমান থকাৰ পিছত ইয়াত এডজাষ্ট হৈ যাব পৰিৱেশটো যি কৰে কৰি থাকা বা গোটাই লাভ আছে নেকি দেউতা ককা আৰু আইতা কেতিয়া আহে ফোন কৰি মাতি দিবা তুমি ঠিকেই কৈছা মই ফোন এটাকে লগাওঁ মা ভালে আছানে দেউতা ভালে আছেনে মা মই মানে পৰহিলে চেন্নাইলৈ যাম এমাহমানৰ কাৰণে যদি তোমালোক দুইজন যদি আমাৰ ঘৰত এমাহমান থাকি দিয়া এওঁলোক মানে অকলে থাকিব নোৱাৰিবতো কি তোমালোক অহাৰ কথাই আছিল ভালেই হ'ব দিয়া তেনেহ'লে পৰহিলে আহি যাবা ঠিক আছে বাৰু দেউতা পৰহিলে কি ককা আইতাহঁত আহিব নেকি কোনটো পৰহিলে আহি যাব তুমি বহুদিন ককা আইতাক লগ পোৱাই নাই নহয় তুমি ককা আইতাৰ পৰা সাধু শুনিব পাৰিবা সাধু শুনি কিন্তু বৰ ভাল লাগিব দেই মজা লাগিব बोला आहा आहा सोनकाले आहा बर भागर लागছে गरमो পৰিছে বাবা বাবা ডাঙৰকৈ মাতা অকমান বাবা বাবলু মা পালাহি পালো দিও একো অসুবিধা হোৱা নাই
হ'ব দিয়া ককা আইতা পালাহি গোসাঁইটো মই বহুত দিন দেখাই নাই গোসাঁইটো ইমান ডাঙৰ হ'ল স্কুল গৈছা নাই? কৈছো গৈছা? ভালকে পঢ়িবা দেই। ভালকে পঢ়িবা, ভালদৰে আমাৰ হেৰি নহয় ৰঞ্জন বোৱাৰী নাই নেকি আছো নাথাকি কলৈ যাম? আপোনালোকৰ কাৰণে মঙহ বনাই আছিলো। পুতেকৰ ঘৰলৈ আহিছে, আলপৈচান ধৰিব নালাগিব জানো? মাছ মঙহ নহলেও হ'ব বোৱাৰী ঘৰৰ মানুহ দাইল ভাতকে খাম নে কি কোৱা তিলোত্তমা ঠিকেই কৈছে আপুনি বাবলু মোৰ যাবলৈ দেৰিয়ে হ'ব যোৱাচোন বেগটো লৈ আহাগে যাওক হা সোনকালে আধা ঘণ্টা পিছতে ট্ৰেইন আছেই ন যোৱা যোৱা দেউতা মই গৈ থাকো যা ভালকৈ যাবি দেই ভালকৈ থাকিবি তাত আৰু সোনকালে আহিব চেষ্টা কৰিবি তোমালোকে ইয়াত ভালকে থাকিবা আছেই নহয় ডিম্পি আৰু বাবলু আছেই ডিম্পি মই গৈ থাকো দিয়া ভালকে থাকিবা হা বাবলু গৈ থাকো ভালকে পঢ়িবা ককা আইতাৰ লগত ভালকে খেলা ধূলা কৰিবা দেই বাবু ককা আৰু আইতাক আমাৰ পুৰণা ঘৰটোলৈ লৈ যোৱা পিছফালে কিয় আমাৰ নতুন ঘৰটো দেখোন ৰুম খালিয়ে তোমাক কি কৈছো মই ডাঙৰৰ কথা শুনিবা যি কৈছো সেইটো কৰা যোৱা আইতা ব'লা আমি পিছফালৰ ৰুমটো ব'লা ব'লা হেৰি নহয় আমি যে বাবলুৰ কাৰণে পিঠাগুৰি আৰু ভীমকল আনিছিলো এই বোৱাৰীক বেগটো দি দিয়া দিওঁ মই পাহৰিছিলো ভীমকল আৰু পিঠাগুৰি বান্ধি আনিছিলো দিয়া দিয়া সোনকালে দি দিয়া এইটো লোৱাচোন ইয়াত পিঠাগুৰি আৰু ভীমকল লৈ আহিছিলো লোৱা বোৱাৰী ইয়াতে পিঠাগুৰি আৰু ভীমকল লৈ আহিছো তাক দিবা খাবলৈ অ মা মই যে পিঠাগুৰি আৰু ভীমকলৰ লাডু খাই বৰ ভাল পাওঁ এয়া মই জানো নহয় পিছে পিঠাগুৰি আৰু ভীমকল খাই ইমান ভাল পায় এইবোৰ তুমি খাওঁ বুলি ক'লে মই খাবলৈ দিম নেকি এইবোৰ পুৰণি দিনৰ খাদ্য এইবোৰ খোৱাতকে দোকানৰ ৰেডিমেড খাদ্য খোৱাই ভাল বুজিছা শুনক দুইজনকে কৈছো এইবোৰ ফাৰ্ষ্ট ক্লাছ খাদ্য আমাৰ ঘৰলৈ নানিব আমি বাবলুক এইবোৰ খাদ্য নোখোৱাওঁ বোৱাৰী ল'ৰা ছোৱালীক পিঠাগুৰি আৰু ভীমকল খোৱালে স্বাস্থ্য ভালে হয় আগতে দেখোন অঞ্জনক এইবোৰ খাদ্য খুৱাইয়ে ডাঙৰ কৰিলো এতিয়াও তাৰ স্বাস্থ্য পাতি ভাল হৈ আছে আপোনাৰ ল'ৰাক এইবোৰ খুৱাই ডাঙৰ দীঘল কৰিলে বুলি ময়ো মোৰ ল'ৰাক এইবোৰ খুৱাই ডাঙৰ দীঘল কৰিম নেকি এইবোৰ খাব নিদিওঁ মা মই পিঠাগুৰি আৰু ভীমকল খামেই চুপ একদম খাব নোৱাৰো মই এতিয়া এই বেগটো নি পিছফালে লেতেৰা জেগাত পেলাই দিমগৈ আৰু তোমাক মই কি কৈছিলো ককা আইতাক পিছফালৰ ঘৰটোলৈ লৈ যাব দিছিলে নে নাই খং নকৰিবাচোন মা ককা আইতা ব'লা আমি পিছফালে যাওঁ ব'লা ব'লা বাবা ব'লা ৰ'বা বেগটো লৈ লওঁ ব'লা শুনক পিছফালে ঝাৰুডাল আছে ৰুমটো ঝাৰু মাৰি ল'ব আৰু অলপ চাফা কৰি ল'ব হ'ব পাৰে হ'ব আৰু অলপ পিছত মই তাতেই ভাত দি থৈ আহিম ভাতখিনি খাই ল'ব আৰু খাই পেলাই নিজে খোৱা বাচনখিনি নিজে তাতে ৰাখিব পিতেক বোৱাৰীয়েকৰ ঘৰত এসাঁজ ভালকে খাবলৈ আহিছিল খুৱাম ময়ো মাংসত এক থোপা জলকীয়া দি দিম
এতিয়া অকণ পিছত গৈ আছো ঠিক আছে হ'ব বাৰু অ'কে বোৱাৰী কালি মাংসখিনি তুমি বৰ জ্বলা দিলা আজিলৈকে পেটটো পুৰি আছে মোৰো পেটটো পুৰি আছে বোৱাৰী আপোনালোকৰ পেট পুৰিছে মই কি কৰিম তথাপিতো টকালি মাৰিটো খাইছে আৰু যদি ইমানে মাংস খালে পেট পুৰে তেনেহলে আপোনালোকে আলু পিটিকা ভাত খাব লাগিছিলে নহলে বোৱাৰী আমি জ্বলা কম খাওঁ তাতে আমাৰ এতিয়া বয়সো হৈছে নহয় আমাৰ এওঁ আকৌ মুৰ্গী মাংস বৰ ধুনীয়াকৈ বনায় জালুক দি পেলাই বনাব দিবাচোন খুব সোৱাদ লগাকৈ বনায় হ'ব নিজৰ মানুহজনীক ইমান গুণানুকীৰ্তন কৰিব নালাগে আৰু মই সেই চিলি চিকেন বাটাৰ চিকেন খাওঁ আপোনালোকে বনোৱা জালুক দিয়া চিকেন মই নাখাওঁ আৰু মোৰ জিভাৰ পানী পৰি থকা নাই বুজিলে বোৱাৰী দেউতাৰে কথাটোহে কৈছে মই তোমাৰ পাকঘৰত সোমাই নাৰান্ধো দিয়া মই আকৌ পাকঘৰত সোমাই ৰান্ধিব দিবও লাগিব নহয় বাবলু এইফালে আহাচোন মা মাতিছিলা মই ৰূপা আন্টিৰ ঘৰৰ পৰা আহিমগে তুমি ককা আইতাৰ লগত থাকিবা আৰু আপোনালোকৰ চাহ খাব মন আছে যদি বনাই খাব তাতে মেৰিগোল্ড বিস্কুট আছে মেৰিগোল্ড বিস্কুটকে খাব আৰু বাচনখিনি ধুনীয়াকে ধুই দিব বাবলুক চাব মই আহি আছো বাবলু এইফালে আহাচোন বহা এটা কোৱা ককা ককা তুমি বোলে বৰ ধুনীয়া ধুনীয়া সাধু জানা কোনে কৈছে তোমাক মোক দেউতাই কৈছে মোক কিন্তু আজি এটা সাধু কব লাগিব দেই কিয় নকওঁ বাবলু জানে ককাই বহুত সাধু জানে তুমি শুনি লবা বাবলু তুমি শংকৰদেৱক চিনি পোৱা নে নাপাওঁ বাবলু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা চিনি পোৱা নে তেওঁলোকক নাপাওঁ আইতা ভূপেন হাজৰিকাক চিনি পোৱা নাপাওঁ তুমি অসমীয়া আখৰ লিখিব জানানে মই লিখিব নাজানো আইতা মই কবহে জানো বাবলু আমি সদায় এই মহান ব্যক্তিকেইগৰাকীৰ কথা মা দেউতাই শিকোৱা নাই নেকি দেউতাই শিকাব বিচাৰে কিন্তু মায়ে শিকাব মানা কৰে মায়ে দেখোন দেউতাৰ লগত প্ৰায়ে কাজিয়া কৰি থাকে হয় নেকি এইটোতো বৰ বেয়া কথা হৈছে বাবলু বহি আছা ব'লা ভিতৰলৈ তোমাৰ হোমৱৰ্ক আছে নহয় বোৱাৰী তোমাক কথা এটা কওঁ বেয়া নাপাবা তোমাৰ ল'ৰাই দেখোন মহাপুৰুষ শংকৰদেৱ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকাক চিনিয়েই নাপায় তোমালোকে এইবোৰ শিকোৱা নাই নেকি আৰু সি দেখোন অসমীয়া আখৰকেইটাই লিখিব নাজানে আৰু অঞ্জনে শিকাব বিচাৰিলেও তুমি হেনো বাধা দিয়া বাবলুৱে কোৱাৰ মতে এই দুৰৱস্থাটোৰ বাবে তুমিয়েই দায়ী এইবোৰৰ বিষয়ে বাবলুৱে নাজানে বাৰু তাতে আপোনালোকৰ কি হ'ল শুনক সি ইংলিছ মিডিয়ামত পঢ়া ল'ৰা আৰু মই সি ডাঙৰ হ'লে ইংলেণ্ড বা আমেৰিকাত পঢ়াম আৰু এইবোৰৰ বিষয়ে জনাটো মই জৰুৰী বুলি নাভাবোঁ তথাপিও বোৱাৰী এই অসমীয়াটো আমাৰ মাতৃভাষা আমাৰ এই মাতৃভাষাটো নিশিকাই পেলাই তুমি ভুল কৰিছা আৰু শুনা তোমালোকৰ নিচিনা এই মানুহবিলাকৰ বাবেই আমাৰ এই অসমীয়া ভাষাটো এই দুৰৱস্থা ভুল শুদ্ধ বিচাৰ কৰিবলৈ আপুনি কোন আৰু মোৰ ল'ৰাক মই কি শিক্ষা দিওঁ মোৰহে কথা আৰু এইবোৰ কথাত আপোনালোকে মূৰ ঘমাবলৈ নালাগে বাবলু ব'লা মই যে ইয়াত থাকি ভাল পোৱা নাই মই হ'বলৈ ভাল পাইছো সোনকালে যোৱাই ভাল হ'ব তাকে সোনকালে যোৱাই ভাল হ'ব মই হ'লে থাকি বৰ বেয়া পাইছো অকণো ভাল পোৱা নাই মই হ'বলৈ ভাল পাইছো ময়ো ভাল পোৱা নাই সোনকালে যোৱাতেই ভাল হ'ব এৰা সোনকালে যোৱাই ভাল ককা মোক কিন্তু আজি সাধু এটা কব লাগিব কম কিয় নকওঁ বুঢ়া বুঢ়ী সাধুটোকেনো নকয় কেলে বুঢ়া বুঢ়ী সাধুটো সেইটোকে কওক তাক এখন গাঁৱত এহাল বুঢ়া বুঢ়ী বুঢ়া আছিলে বুঢ়ী আছিলে এই বুঢ়ীৰ এদিন মানে তোমাৰ পিঠা খাবলৈ মন গ'ল পিঠা খাবলৈ মন যোৱাত এই বুঢ়াক ক'লে বুঢ়া তুমি গাঁৱলৈ যোৱা
আৰু গাঁৱত গৈ পেলাই ধান কেইটামান যোগাৰ কৰি আনা, মই তোমাক পিঠা বনাই দিম। বুঢ়ীৰ কথা শুনি সেই বুঢ়া হৈ ধান আনিবলৈ গ'ল। বাবলু, কি কৰি আছা তুমি? হোমৱৰ্ক নকৰাকে কিয়? ৰ'বা না, হোমৱৰ্ক খিনি পিছত কৰিম, আগতে ককাৰ সাধুটো শুনি লওঁ। এইবোৰ পুৰণা যুগৰ সাধু বাদ দিয়া। মই তোমাক ষ্টৰী বুক আনি দিছো নহয়, সেয়া পঢ়া। দেউতা, এই পুৰণিকলীয়া সাধুবোৰ শুনাই ইয়াৰ মূৰটো গোলাম নকৰিব। বোৱাৰী, সাধু শুনিলে মোৰ ভোলা হয় বুলি তোমাৰ মুখতে শুনিলো। ভগৱানে তোমাক উন্নতি দিয়ক। মা, আপুনিও এনেকে বহি থাকিব নালাগে। ৰুম কেইটা ধুনীয়াকে ঝাৰু মাৰি মচি দিয়ক, আৰু বাথৰুমত কেইটামান কাপোৰ চাৰ্ফত দিয়া আছে। বোৱাৰী, আমি তোমাৰ সম্বন্ধত শাহু শহু, তুমি আমাক কিয় চাকৰৰ নিচিনা ব্যৱহাৰ কৰিছা? কাম কৰিব দিলে মানে বেয়া পায়। ইয়াত মই বহি বহি খাবলৈ দিব লাগে। আৰু শুনক, ইয়াত থাকিলে কাম কৰিবই লাগিব। পুতেকৰ ঘৰত ডকচি ডকচি খাম বুলি আহিছিলে নহয়, ইয়াত কাম কৰিবই লাগিব, নহ'লে ফ্ৰীতে কোনে খুৱাব? আমি ইয়াত ডকচি ডকচি খাবলৈ অহা নাই। অঞ্জনৰ লগত তেজৰ সম্পৰ্ক আছে কাৰণেহে আমি ইয়ালৈ আহিছো। তোমাক আৰু আমি আমনি নকৰো। আমাৰ এক মুহূৰ্ত থাকিবলৈ ইয়াত বলক, আমি যাম। বাবলু, চাওঁচোন, অকণ উঠা, বেগ কেইটা লোৱাগৈ আমাৰ। বাবলু, আমি যাওঁগৈ। ভালকৈ পঢ়া শুনা কৰিবা দেই। বাবু, আমি যাওঁ। ভালকৈ থাকি যাম। বোপা, আইতা, মই জানো মায়ে তোমালোকক বহুত কষ্ট দিছিল। মা, তুমি কিয় ইমান নিষ্ঠুৰ? তোমাৰ অন্তৰখন কিয় ইমান শিলৰ দৰে কঠিন? বাবলু, ভিতৰলৈ গ'লানে? যোৱা বুলি কৈছো নহয়। বোৱাৰী, তুমি নাতিটোক ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা? আপোনালোকে মোৰ ল'ৰাটোক কি ডাঙৰ ডাঙৰ জ্ঞান দিবলৈ আহিছিলে নেকি? ওলাই যাওক মোৰ ঘৰৰ পৰা, আৰু যাতে কোনোদিন ইয়ালৈ আহিবলৈ চেষ্টা নকৰে। চিন্তা নকৰিবা বোৱাৰী, ইয়ালৈ আৰু আমি কোনোদিন নাহোঁ। গাঁৱৰ ঘৰত কচু ঢেকীয়া খাই যিটো সোৱাদ পোৱা যায়, ইয়াত মাছ মঙহ খায়ো সেইটো সোৱাদ পোৱা নাযায়। বোৱাৰী, বোৱাৰী, ভাতৰ তিতা খাব পাৰিলেও মাতৰ তিতা খাব নোৱাৰি। যাওঁ বলক, আমি ব'লা, যোৱাই ভাল। আমি আৰু ইয়াত মুহূৰ্তও নাথাকো ইয়াত, আৰু নাহো কেতিয়াও তোমালোকক আমনি কৰিবলৈ। আহো দিয়া। দেউতা, তোমালোক ক'ত যোৱা? অঞ্জন, আমি ঘৰলৈ যাওঁ। ঘৰলে হঠাতে? তোমালোকে ইয়াত কিবা অসুবিধা পাইছা নেকি? নাই নাই, খোৱা বোৱাত কিবা কষ্ট পাইছা নেকি? নাই নাই, খোৱা বোৱাত কিয় অসুবিধা পাম বাপু? বোৱাৰীয়ে দেখোন চিলি চিকেন, বাটাৰ চিকেন এইবোৰ খুৱাইয়ে আছে। আমিহে খাব পৰা নাছিলো বেয়া কাৰণে। তেনেহ'লে তোমালোকে যোৱাগে কিয়? এইবোৰ বহুত কথা বুজিছ, পিছে পৰিও কম। এতিয়া গাটো ধুই ল'গৈ, অকণমান জিৰাই কটাই ল'গৈ। সেইবোৰ খুলি কোৱা দেউতা।
মই কওঁ তোৰ ঘৰলৈ আৰু আমি কেতিয়াও নাহোঁ মাৰ দেউতালৈ যদি মনত পৰে গাঁৱৰ ঘৰত গৈ চাই আহিব মই তোমালোকক এনেকৈ যাবলৈ নিদিওঁ মইতো কথাবিলাক জানিব লাগিব ব'লা আকৌ উভতি যাম আমি নাযাওঁ নেকি বোপাই নাযাওঁ মানে কিয় নাযাবা দেউতা মা ব'লা উভতি যাওঁ এইখন জানো তোমালোকৰ ঘৰ নহয় মই জানো তোমালোকৰ তেজৰ সন্তান নহয় হয় বোপাই তই আমাৰ সন্তান সেইকাৰণে আহিছিলি তোৰ ঘৰ যদি তেজৰ সন্তান হয় ব'লা উভতি যাওঁ তোমালোক ইয়াতে ৰোৱা মই তাইক মাতি আছো ডিম্পী তুমি দেখোন দুদিনমান আগতে আহিলা তাত কিবা অসুবিধা হৈছে নেকি অসুবিধাৰ কথা বাদ দিয়া মা দেউতা ইয়াৰ পৰা কিয় গুচি যাবলগীয়া হৈছে তুমি খেদি দিছা নেকি মই কিয় খেলিম মই নাই খেলা তেওঁলোকে নিজে ওলাই গৈছে আৰু ইয়াত চাগে থাকি তেওঁলোকে কিবা আমনি পাইছে আহিলা অ ককা আইতা নিজে ঘৰৰ পৰা গুচি যোৱা নাই নহয় মায়েহে খেদাই দিছে কি হৈছে বাবলু খুলি কোৱাচোন তুমি যে চেন্নাই যোৱাৰ পিছৰ পৰা আইতা আৰু ককা মায়ে বহুত বেয়া ব্যৱহাৰ কৰিছিলে আৰু ককাৰ ওচৰত সাধু এটাও শুনিব দিয়া নাছিলে ককা আইতাৰ লগত কথা পাতি থাকিলে মায়ে মোক ভিতৰ ৰুমলৈ টানি লৈ যায় আৰু ককা আইতাহঁতক চাকৰ দৰে কিছুমান কাম কৰি থাকিবলৈ দিয়ে ডিম্পী মই তোমাক ইমান অভদ্ৰ বুলি ভবা নাছিলো এজন শিক্ষিত বোৱাৰীৰ মাজতো এনে কথা কুৰূপ সোমাই থাকে বুলি মই কেতিয়াও ভবা নাছিলো তুমি এজনী ঘৰ ভঙা পত্নী ওলাই যোৱা মোৰ ঘৰৰ পৰা মা তোমাক মই আগতেও কৈছো আৰু এতিয়াও কওঁ তোমাৰ অন্তৰখন শিলৰ দৰে কঠিন ককা আইতাক এনেদৰে বেয়া আচৰণ কৰিব নাপায় নহয় মইতো তোমাৰ পুত্ৰ মই যদি ডাঙৰ হৈ তোমাক বেয়া আচৰণ কৰো তেতিয়া তুমি কি কৰিবা মা বাবলু তই ঠিকেই কৈছ মোৰ অন্তৰখন শিলৰ দৰে কঠিন নহলেতো তোৰ সন্মুখতে মা দেউতাক মই এনেকুৱা আচৰণ কৰো নে ময়ো ভবা নাছিলো বাবলু মই যে সন্তানৰ পৰা এনেকুৱা কথা শুনিবলৈ পাম তই মোৰ চকু মেলি দিলি বাবলু আৰু অঞ্জন তুমি মোক ক্ষমা কৰি দিয়া কোনো ক্ষমা কৰিবলৈ নাই ওলাই যাবলৈ কৈছো নে অঞ্জন বোৱাৰীয়ে যেতিয়া নিজৰ ভুলটো বুজি পাইছে তই তাইক ক্ষমা কৰি দে বোপাই ভুলৰ পৰাহে মানুহে জ্ঞান লাভ কৰে বোৱাৰীক ক্ষমা কৰি দিয়া শুনিলা যাক তুমি খেদি দিবলৈ লৈছিলা সেইকেইজন মানুহে তোমাক ক্ষমা কৰি দিবলৈ কৈছে ঠিক আছে তুমি নিজৰ ভুল বুজি পাইছা তেতিয়া মই তোমাক ক্ষমা কৰি দিছো কিন্তু নেক্সট টাইম এনেকুৱা ভুল নকৰিবা মই আৰু তেনেকুৱা ভুল নকৰো ঠিক আছে দেউতা মা মোক ক্ষমা কৰি দিয়ক মই জানো মই ক্ষমাৰ যোগ্য নহয় আজি মোৰ কাৰণে আপোনালোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে মোক ক্ষমা কৰি দিয়ক হ'ব উঠা বোৱাৰী তুমি আমাৰ বোৱাৰীয়ে নহয় তুমি আমাৰ ছোৱালী নিচিনা দেউতা নাপায় এইবিলাক কি কৰিছা নাপায় নহয় তুমি আমাৰ নিজৰ ছোৱালীৰ দৰে ককা মোক কিন্তু আজি মহাভাৰতৰ সাধু এটা শুনাব লাগিব শুনাম বাবলু তোমাক মহাভাৰতৰ কি ৰামায়ণৰ যিমানবোৰ সাধু আছে মই তোমাক সকলোবোৰ শুনাম আজি সাধু ময়ো শুনিম দিয়া মই দেউতাৰ পৰা সৰুতেহে শুনিছিলো আজি ময়ো শুনিম আৰু আজি ময়ো শুনিম দেউতা শুনাম সকলোকে ধুনীয়া সাধু শুনাম বাবা তুমি অকল ককাৰ পৰা সাধু শুনিলেই নহব মোৰ পৰা বিহু নামো শিকিব লাগিব হ'ব আইতা তোমাৰ পৰা মই বিহু নামো শিকিম আৰু প্ৰাৰ্থনাও শিকিম